Hey guys, so আজি আমি কথা পাতিবলৈ গৈ আছোঁ নতুনকৈ ৰিলিজ হোৱা এখন মুভি যোনখন নাম হ'ল 12 ফেইল। চ' মুভিখন মই চাম বুলি ভাবাও নাছিলোঁ আৰু নগ'লেও হয় চাবৰ কাৰণে, কিন্তু যেতিয়া দেখিলোঁ যে মুভিখনৰ এটা ক্ৰেজ বনি আছে, বহুতৰ মুখত এখন মুভিৰ কথা শুনিছোঁ, প্লাছ ছ'চিয়েল মিডিয়াতে হওক চবতে এখন মুভি দেখি আছোঁ মই, গতিকে ফাইনেলি মই ভাবিলোঁ যে চাই আহোঁ। আৰু গৈ পেলাই যোনটো মই এক্সপিৰিয়েঞ্চ পালোঁ, যোনখিনি মই ইমানখিনি ইনস্পায়াৰ মোক কৰিলে মুভিখনে, বহুতেই ভাল লাগিলে। আৰু ক'ব বিচাৰোঁ যে আপুনিও চাই লওক মুভিখন। এখন মত ৰাখিবলগীয়া মুভি আৰু বহুত ইনস্পায়াৰ কৰে এইখন মুভিয়ে। চ' মুভিখন বেষ্ট হয় ৰিয়েল লাইফ ষ্টৰী মনোজ কুমাৰ শৰ্মাৰ ওপৰত, যোনজন এজন IPS অফিচাৰ হয়। চ' তেওঁ জন্ম হৈছিলে চাম্বলত। চাম্বল আপুনি গম পায়, এটা ডাকু এলেকা, য'ত ডাকু চাকু থাকিছিলে, আপোনালোকে গম পায়। চ' তেওঁ সেইটো সময়ত তাতে থাকিছিলে, তাতে জন্ম হৈ তাতে ডাঙৰ দীঘল হ'ল, আৰু তাতে তেওঁ হৈ যায় 12 ফেইল। আৰু 12 ফেইল হোৱাৰ পিছত তেওঁ কেনেকৈ IPS অফিচাৰলৈকে তেওঁ জাৰ্ণিটো কৰে, সেইখনৰ ওপৰতে গোটেই মুভিখন আছে। তেওঁ কেনেকৈ চাম্বলৰ পৰা দিল্লীলৈকে আহে, কেনেকৈ দিল্লীত আহি তেওঁ ইমান ডাঙৰ অফিচাৰ এজন হয়, কেনেকৈ পঢ়া শুনা কৰে, কেনেকৈ কি ছাৰ্ভাইভ কৰে তেওঁ, এইটোৰ ওপৰতে গোটেই মুভিখনে বহুত ভালকৈ আমাক ইনস্পায়াৰ কৰিছে। আপুনি লিটাৰেলি সোমাই যাব মুভিখনৰ ভিতৰত। মুভিখনত কোনো ধৰণৰ ভাইলেঞ্চ নাই। চাম্বলৰ এলেকা হয় যদিও, ডাকু এলেকা হয় যদিও, মুভিখনত কোনো ধৰণৰ ভাইলেঞ্চ নাই, কোনো ধৰণৰ এগ্ৰেশ্যন নাই মুভিখনৰ ওপৰত। জাষ্ট চিধা চাধা ধুনীয়া ভাল এখন মুভি আৰু যোনখন চাই পেলাই আপোনাৰো মনত এটা ছেটিছফেকশ্যন ফিল কৰিব আপুনি, আৰু বহুত ইনস্পায়াৰ কৰিব মুভিখনে। বহুত মটিভেশ্যনেল মুভি হয় এখন, আৰু বিক্ৰান্ত মেষ্টিয়ে এইখন বহুত ধুনীয়াকৈ প্লে কৰিছে, ৰোলটো বহুত ধুনীয়াকৈ বিক্ৰান্ত মেষ্টিয়ে প্লে কৰিছে। গতিকে আপুনিও চাই ল'ব, বহুতেই ইনস্পায়াৰিং মুভি হয়। আৰু এইখনে বহুত কেইটামান ৰেকৰ্ড ভাঙিব যেন লাগি আছে, অবভিয়াছলি ভাঙিবই। আৰু বহুতে এইখন মুভি মনত ৰাখিব বহুত বছৰলৈকে, কাৰণ এনেকুৱা মুভি বহুত বছৰ ধৰি বলীউডত অহা নাছিলে। আৰু যোনখন মুভিৰ একো হাল্লা নাছিলে, যোনখন মুভিৰ কথা কোনো গমো পোৱা নাছিলে, সেইখন মুভিয়ে ইমান ধুনীয়া পাৰফৰ্ম কৰি আছে বৰ্তমান, আৰু ইমান ধুনীয়া এটা মেছেজ দি আছে। গতিকে নিশ্চয় সকলোৱে ছাপোৰ্ট কৰিবই। আপুনি ছাপোৰ্ট কৰক, ময়ো ছাপোৰ্ট কৰিছোঁ। মই চালোঁ, আপুনি যদি চোৱা নাই নিশ্চয় চাই ল'ব, আৰু যদি চাইছে তো কমেণ্টত ক'ব কেনেকুৱা লাগিছে।